নমস্কাৰ সকলোকে মোৰ সুস্মিতা ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বলক আজি দুপৰীয়াৰ চাহ কাপ মোৰ পাকঘৰতে জুতি লওঁ। দুপৰীয়া চাহটো খাবলৈ একো নাছিলে, চাটুগুৰি অলপ আছিলে। চাটুগুৰি চেনি গুড় একো নিদিলেও হৈ যায়, সকলো দিয়াই থাকে। আগতে যে চাটুগুৰি নাখাওঁৱে, য'তে ত'তে পৰি থাকে। এতিয়া যেতিয়াৰ পৰা এনেকৈ তেল পিঠাৰ দৰে খাবলৈ ল'লোঁ তেতিয়াৰ পৰা ক'তো পৰিয়ে নাথাকে। আলহী আহিলেও দিব পৰা হৈছে। আৰু বাকী একো লাগে, বাতি এটা চামুচ এখন আৰু পানী অকণমান হ'লে হৈ যায়। আপোনালোকৰ নিজৰ কথা যিমান পৰিমাণ লয় তেল পিঠা জোখত পানীটো দিলেই হ'ল। মই লৈ ল'লোঁ। মই গুলি থকাটো নেদেখালোঁ, ইয়াত তেল পিঠাৰ আগতে মই চেপ দি লৈছোঁ। এয়া কেৰাহীখন পাতি লৈছোঁ, তেল অকণমান দিছোঁ। আপোনালোকৰ কথা তেল কিমান দিয়ে, মই তেল কমকৈ দিছোঁ, তেল বেছি নাখায়েই। আপোনালোকৰ কথা পাতি থাকোঁতে মোৰ তেল গৰমেই হ'ল। মোৰ আকৌ পাকঘৰটো দেখি আপোনালোকে ঘিণ নকৰিব দেই। এইবিলাক চাইডে চাইডে লাগি আছে, আৰু এইবিলাক যে চব তেলৰ চিকটি কৰি হৈছে। গেছটো অকণমান কমাই লৈছোঁ, নহ'লে দেৰি যায়, পুটুককৈ দেৰি যায়। আপোনালোকৰ কথা পাতি থাকোঁতে এইফালে মোৰ দেৰিয়ে গ'ল। কেমেৰা ধৰা মানুহ নাই যিহেতু, নিজে ধৰিব লগা হয়, অকণমান অসুবিধা হয়। দেৰিয়ে গ'ল। এতিয়া হৈ আছে, গেছটো সৰুকৈ ল' ফ্লেমত থৈ দিছোঁ। এই কেৰাহীখন দেখি আকৌ ঘিণ কৰিব বোলে, ইমান খোলা মোলা। এখন ভিডিঅ' বনাওঁ, গেছতো বনাওঁ। এখন বগাখন যে আহুমাই পাৰি দিছে বোলে, ভিডিঅ' বনোৱা যদি পাৰি লোৱা বুলি। তেলৰ চিকটি কৰি বেৰখন অৱস্থা নাই। মোৰ প্ৰায় হ'লেই। এটা চাইডে আকৌ চাহটোৰ পৰা উঠাই দিছোঁ, এইফালে আৰু বেছিকেইটা নাই, পৰি হ'লেই প্ৰথমখিনি পৰি হৈ গ'ল। মই চাহটোৰ পৰা হয় মানে বোলো ইয়াক প্লেটত চাৰ্ভ কৰি লওঁ। মা মই আৰু ঘনে আছোঁ, মানে দেউজন। আমাৰ দেউজনে আকৌ বোলে গিলাচ এটা ভাল পায়, কাপত ভালেই নাই। এইফালে চাহ উতলিলে মই চাহ বাকি লওঁ। ইমানলৈকে চালে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মা বাহিৰত বহি আছে, চাহ দি আহোঁ, আমি খাই থাকোঁ। বাই বাই।